মৰমৰ দশমমানৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভূগোল বিষয়ৰ আঞ্চলিক ভূগোল পাঠৰ তৃতীয় অধ্যায়ৰ কিছু প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। তোমালোকে ভিডিঅ'টো ভাল পালে তোমালোকে ছাবস্ক্ৰাইব কৰিবা। প্ৰথম আহিছোঁ ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্বৰ সম্পৰ্কে লিখা। উত্তৰ হৈছে অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ মূল ভিত্তি। আঞ্চলিক ভূগোলে কোনো এটা অঞ্চলক ভালকৈ অধ্যয়ন কৰিব পাৰে। কেইবাটাও অঞ্চল অধ্যয়ন একেলগে সংযোগ কৰিলে কোনটো অঞ্চল আগবঢ়া আৰু কোনটো অঞ্চল পিছপৰা সেইটো জানিব পৰা যায়। ভৌগোলিক অধ্যয়নৰ যোগেদি আঞ্চলিক পৰিকল্পনা প্ৰস্তুতি কৰি উন্নয়ন কৰিব পৰা যায়। ২ নম্বৰটোলৈ আহিছোঁ আমি প্ৰাকৃতিক অঞ্চল কাক বোলে? পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ সেইবোৰক একেলগে থুলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলা হয়। ৩ নম্বৰ হয় মৌচুমী অঞ্চলৰ অন্তৰ্গত অঞ্চলবোৰৰ নাম লিখা। ভাৰতবৰ্ষ, দক্ষিণ এছিয়া, দক্ষিণ পূব এছিয়া, অষ্ট্ৰেলিয়াৰ উত্তৰ পূব অংশ, আফ্ৰিকাৰ পূব অংশ, ব্ৰাজিলৰ পূব অংশ, মধ্য আমেৰিকা আদি। মৌচুমী অঞ্চলৰ প্ৰধান বৃত্তি কি? কৃষি। তেখেতলোকৰ বৃত্তিটো হৈছে কৃষি। মৌচুমী অঞ্চলৰ বৈশিষ্ট্যবোৰ কি কি? ইয়াৰ হৈছেগৈ ঋতু পৰিৱৰ্তন হয়, উষ্ণ আৰু আৰ্দ্ৰ গ্ৰীষ্মকাল, ঠাণ্ডা আৰু শুকান শীতকাল হয়। মৌচুমী অঞ্চলত কোনবিধ উদ্ভিদৰ প্ৰাধান্য বেছি হয়? ইয়াৰ উত্তৰ হ'বগৈ পৰ্ণপাতী উদ্ভিদ। চেলভা কি? আমাজন অৱবাহিকাৰ ডাঠ অৰণ্যকে চেলভা বুলি কোৱা হয়। কংগো অৱবাহিকাত বাস কৰা লোকসকলৰ নাম কি? ইয়াৰ হ'বগৈ পিগমি। কংগো অৱবাহিকাত বাস কৰা লোকসকলৰ জীৱিকা সম্পৰ্কে লিখা। উত্তৰ হ'ব এই অৱবাহিকাত বাস কৰা লোকসকলে চিকাৰ কৰি, মাছ ধৰি আৰু অৰণ্যৰ পৰা খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। পৃথিৱীৰ মুঠ জনসংখ্যা কিমান? ৬৬২ কোটি। পৃথিৱীৰ কিমান শতাংশ লোকে এছিয়া মহাদেশত বাস কৰে? ৬০.৫০% লোকে বাস কৰে।